আজি আহিছোঁ সৰভোগৰ শ্ৰী শ্ৰী শ্যামা পূজা স্থলীত মুখ্য তৰণিত সোমাই আহিলোঁ ভিতৰৰ ফালে সোমাই আহিলোঁ। মুখ্য মণ্ডপ আছে, মুখ্য পেণ্ডেল আছে, গোটেইখিনি দেখুৱাই আছোঁ। এইফালে এইটো পাণবাৰীৰ মুখ্য মন্দিৰ, মা কালী বুলিও কোৱা হয়। মুখ্য মন্দিৰ হয় এইটো, ধুনীয়াকৈ সজাইছে, মজা আছে ন লগৰবিলাক ভাল লাগিছে। মানুহ চাওক নিৰ্মালী অকল ধৰি আছে। মানুহ চাওক, এইফালে তামাম মানুহ হৈ আছে। এইখন আছিল শ্যামা পূজা সমিতিৰ লটাৰী খেল। এইবিলাক গাড়ী সজাই থোৱা আছে ধুনীয়া কৰি, টিকেট ল'ব পাৰে। আমাৰ ওচৰত সৰভোগত এইখন কিন্তু চাব লগা পূজা হয়, বহুত ডাঙৰকৈ হয় পূজাখন, খুব ভাল লাগে। বহুত মানুহ হয় ন, বহুত দূৰৰ পৰা মানুহবিলাক আহে। এইবিলাক মোৰ পিছফালে মানুহ চাওঁ, এইটো ভিনি আছিলে পলাল, কেমেৰা ওলোৱাৰ কাৰণে লাজ কৰি পলাল। আমি বলি আছোঁ। এইফালে আছে এইখন বাণিজ্য মেলা, জনৱানত নেকি হয়। এইবিলাক মানুহ চাওক আহি আছে, দোকান চাব নাই এইবিলাক। পূজাত বি মোৰ এই বস্তুটো ভাল লাগছে, এইখন কটাৰী চাইনিজবিলাকে যে দেখুৱায় কাটা এইবিলাক চাওক। এইখিনিতে এটা কথা কৈ থওঁ দেই, ইয়াতে গোটেইফালে এনেকৈ বাণিজ্যবিলাক দেখাই থকা হৈছে। এখন নহয় দিয়ক, বহুত বাণিজ্য মেলা আছে। কিমানখন দেখাম, কিমানখনত এক্সপ্লেইন কৰি থাকিম। এই প্ৰত্যেকৰ এটা ক্লিপ লৈছিলোঁ আৰু এনেকৈ আপলোড কৰি দিছোঁ। ট্ৰেড এক্সপো এখন হয়। তাৰপিছত এইফালে আছিলে এইবিলাক মানুহবিলাকে যে উঠে, মানে বহুত মানুহখিনি ইয়াতেই বেছি আছে। এইটো খোলা বাৰু, মানুহ উঠাই আছে, এইবিলাক উঠি আছে।
জীৱনত একবাৰেই উঠিছিলোঁ এই ঘূৰ্ণিটোত চকাটোত আৰু নুঠো আৰু তামাম ভয় লাগে। ভালো লাগে বেলেগ